নাই যিজন অসমৰ দক্ষ মুখ্যমন্ত্ৰী বুলি কয় তেওঁ তামুলপুৰৰ এখন সভাত কৈছিল যে চাউল মোদীৰ পুলিচ মোৰ চাউল মোদীৰ পুলিচ মোৰ তাৰ পিছত আমি দেখিবলৈ পালোঁ যে মানে কি এই যিটো কণ্ট্ৰলৰ চাউল অনা মোনা সেই মোনাখনত মোদীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানে ফটো দি মানুহৰ ঘৰে ঘৰে গুচি গ'ল। আৰু আজি আমি এই ধৰ্মঘটস্থলীত 20 দিনত ভৰি দিলোঁ আৰু এই 20 দিনত ভৰি দিয়াত আমি চৰকাৰৰ পৰা যি ধৰণৰ সহায় সহযোগ পাব লাগিছিল আমি চৰকাৰৰ পৰা তেনেধৰণৰ কোনো সহায় সহযোগ এতিয়ালৈকে পোৱা নাই। মাত্ৰ তেখেতসকলৰ যিটো ফেলকিবাজি খেল আমি সেইবিলাক খেল দেখি থাকিবলৈ পাইছোঁ। কাৰণ আজিৰ তাৰিখত প্ৰতিজন ভাৰতীয় নাগৰিকৰ ঋণৰ বজা সেই বজা কঢ়িয়াই ল'ব কোনোৱে নোৱাৰে। কিন্তু আমি আশাবাদী, আমি এইটো আশাবাদী যে আমি প্ৰতিজন ভাৰতীয়ৰ লগতে প্ৰতিজন অসমীয়াৰ যিটো ঋণৰ বজা এই ঋণৰ বজা কেনেকৈ আমি মুক্ত কৰিব পাৰোঁ। আজিৰ যিখন চৰকাৰ এইখন চৰকাৰে মানে কি যে ধাৰ কৰি হ'লেও ঘি খাব লাগে এই নীতিতহে তাৰমানে চৰকাৰখন চলি আছে। আমি এইটো নিবিচাৰোঁ। আমি মাত্ৰ যদি এবাৰ ভৰত গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত সত্তা পাওঁ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ ঋণৰ বজা আমি নাইকিয়া কৰি দিম, এয়া আমাৰ প্ৰতিশ্ৰুতি। চাওক, আজি আমাৰ যি সৎ সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ আজি 11 দিন উকলি গ'ল। এতিয়ালৈকে তেওঁলোকে এই জোনমণি ৰাভাৰ কালপিতক ধৰিবলৈ সক্ষম হোৱা নাই। যিজন অসমৰ দক্ষ মুখ্যমন্ত্ৰী বুলি কয় তেওঁ তামুলপুৰৰ এখন সভাত কৈছিল যে চাউল মোদীৰ পুলিচ মোৰ চাউল মোদীৰ পুলিচ মোৰ তাৰ পিছত আমি দেখিবলৈ পালোঁ যে মানে কি এই যিটো কণ্ট্ৰলৰ চাউল অনা মোনা সেই মোনাখনত মোদীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানে ফটো দি মানুহৰ ঘৰে ঘৰে গুচি গ'ল। আৰু সেই কথাটোৱে কি উল্লেখ কৰিছিল যে সেই কথাটোৱে উল্লেখ কৰিছিল যিহেতু পুলিচ মামাৰ পুলিচ মামাই কি এই তাৰমানে কৰাপ্টেড পুলিচসকলক ৰক্ষণাবেক্ষণ দি এই জোনমণি ৰাভাৰ হত্যাকাণ্ড সংঘটিত কৰিলে নেকি? মামা কি তেওঁলোকৰ চৰ্দাৰ নেকি? এইখিনিয়ে মোৰ ক'ব। যোৱাকালি গুৱাহাটীত যিটো আমাৰ এটা মানে পানীৰ বিস্ফোৰণ দেখিবলৈ পালোঁ, আমি নিউজৰ যোগেদি দেখিবলৈ পাইছোঁ। গতিকে এই পানীৰ যিটো বিস্ফোৰণ এই বিস্ফোৰণৰ ক্ষেত্ৰত গুৱাহাটীত মানে সেইখিনি ঠাইত যথেষ্টখিনি ক্ষতিসাধন হৈছে। ঘৰ ভাঙিছে, তাৰ এটা মানুহৰ বয় বস্তু তাত ক্ষতিসাধন হৈছে, লগতে 2জন ব্যক্তি আমি মৃত্যুবৰণ কৰা বুলি আমি শুনিছোঁ। গতিকে এই ধৰণৰ কাম কাজৰ ক্ষেত্ৰত আজি সেই পাইপলাইনটোৰ অকল টেষ্ট কৰা হৈছিলে। সেই টেষ্ট কৰোঁতে যদি এইটো বিস্ফোৰণ এটা হয় ভৱিষ্যতলৈকে সেইটোৰ পৰা তাৰ মানুহৰ কি লাভালাভ হ'ব বা মানুহৰ কেনেকুৱা ধৰণৰ তাৰ পৰা হেৰি হ'ব, সেইটো আমি মানে চৰকাৰক এটা সকিয়াব বিচাৰিছোঁ যে আপোনালোকে কাম কৰে। কাৰণ চৰকাৰৰে কাম, ঠিকাদাৰ দি কৰাইছে। গতিকে মিলিভগত কাৰণে আজি কামৰ সেই অৱস্থা। টকা খৰচ কৰিছে, কৰোৰ টকা খৰচ কৰিছে, ৰাইজৰে টকা, সেই টকা খৰচ কৰি পেলাই ৰাইজক পানী খুৱাব ওলাইছিলে। গতিকে তেনেধৰণৰ সেই টেষ্ট কৰোঁতে আজি সেইটো ক্ষতি। গতিকে সেইখিনি আমি সকিয়াব বিচাৰোঁ মানে চৰকাৰক যে অলপ শুধৰণিৰ এটা কাম কৰক। কাৰণ কিয় দুৰ্নীতি আপোনালোকে এনেকুৱা অৱস্থা কৰি পেলাইছে, এদিন দুৰ্নীতিত গাপ যাব আপোনালোকে। গতিকে দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে অলপ ৰাইজৰ আশীৰ্বাদ লোৱাটো চেষ্টা কৰক। আৰু যদি ভৱিষ্যতে নেতা হৈ থাকিব বিচাৰিছে তেতিয়াহ'লে ৰাইজৰ কামখিনি সুচাৰুৰূপে কৰক। আৰু এই ঠিকাদাৰৰ পৰা কমিশ্যন খোৱা কামটো আনি পেলাই কমিশ্যন খোৱা, আপোনালোকে প্ৰজেক্ট সৃষ্টি কৰে যে প্ৰজেক্টে বনায়, প্ৰজেক্টৰ পৰা ৰাইজৰ কি লাভালাভ আছে, ৰাইজে কি লাভালাভ পাইছে সেইখিনিয়ে ৰাইজেও বুজিব লাগিব। মই ৰাইজকো সকীয়াই দিছোঁ যে অসমৰ ৰাইজক যে আজিৰ তাৰিখত বিজেপি চৰকাৰৰ যোগেদি যিবিলাক প্ৰজেক্ট আজি ৰাইজৰ হেৰিত মানে দৌৰাদৌলিত দিছে সেই প্ৰজেক্টৰ পৰা আপোনালোকৰ কি লাভালাভ হৈছে। গতিকে এইখিনি জানিব লাগিব, এইখিনি বুজিব লাগিব। প্ৰজেক্ট মানে হৈছে নেতা আৰু ঠিকাদাৰৰ পকেট গৰম। সেয়ে মানে কোটি টকা তেখেতসকলে আজি পুলিচ প্ৰশাসনৰ এজন পুলিচত আজি কোটি টকা তেখেতৰ সম্পত্তি ধৰা পৰিছে। ক'ৰ পৰা তেখেতে কেনেকৈ কৰিলে? আজি আমাৰ এই যে লখিমপুৰত SP জনক আনিব লগা কিয় হ'ল? তাত কি আগত পুলিচ নাছিল নেকি? তাত দুৰ্নীতি হোৱা নাছিল নেকি? তাত সোণৰ বেপাৰ হোৱা নাছিল নেকি? ড্ৰাগছৰ বেপাৰ হোৱা নাছিল নেকি? আগৰ পুলিচসমূহ কি কৰিছিলে? আজি তেখেতক আনিব লগা হ'ল SPক। গতিকে এইবিলাক হ'ল ভেকু ভাওনা। এই পুলিচ প্ৰশাসন হেমন্ত বিশ্ব শৰ্মা কৈছে পুলিচ তেখেতৰ। গতিকে হেমন্ত যেতিয়া তেনেকুৱা দুৰ্নীতিমুক্ত নহয়, দুৰ্নীতিমুক্ত নহয়, পুলিচো তেনেকুৱা। আমি এইটোৱে জানো।